हाँ बढ़िया लगा अच्छा लगा क्या मजा लगा আৰু ফাইনেলি বহুত দিন পিছত ইমান এক্সাইটেড লগভগ 6 মাহ পিছত মই অসম গৈ আছো তো হেল্লো আইস্কেন্স ওয়েলকাম ব্যাক টু মাই চ্যানেল ISK RAEES উইথ নিউ ব্লগ ভিডিও বেবি আৰু বৰ্তমান আছো আমি ৰায়পুৰত আৰু কেনেকৈ মানে ৰায়পুৰ ইখিনিলৈকে পালো ন সেইখিনি গোটেইখিনি ভিডিও চাই লওক তাৰপিছত আকৌ লগ পাই আছো चलते कैसा लगा हम लोगों को कैसा लगा हम लोग को हाँ बढ़िया लगा अच्छा लगा क्या मज़ा लगा बस आपको भी बहुत मिस करेंगे असम आना कभी असम आने से हाँ ज़रूर मिलेंगे ठीक है वो आपसे भी मिलके बहुत अच्छा लगा बस हाँ ठीक है वो चलते हैं ना बस कम्प्लीट हो गल आमार सब पेकिंग सेकिंग कम्प्लीट itu bon সিহঁতে মানে ট্ৰেইনত যাব বান্টাই চলতে বাই বাই সিহঁতে মানে পেকিং কৰি আছে এটা পেকিং কৰি আছে আমি এতিয়া ওলাই যাম বঢ়িয়াকে লগ পাম আকৌ লগ পাম ফাইনেলি সেইবিলাক পুৰা পেকিং চিং কৰিলোঁ তো আপোনালোকে দেখিছে ভিডিঅ' শ্বটটো তো এতিয়া মানে পুৰা বৰষুণ দি আছে আৰু ফাইনেলি বহুত দিন পিছত ইমান এক্সাইটেড আৰু চাওক মোৰ লগত গৈ আছে কোন ঠাংগাবালি এবাৰ ঠাংগাবালি মোৰ আহোঁতেতো বেলেগ এজন আহিছিল নামটো নকওঁ বাৰু এবাৰ ঠাংগাবালি মোৰ লগত বৰষুণ আহিবা যি হয় চাওক পুৰা বৰষুণ দি আছে কিন্তু আমি ওলাই গ'লোঁ মানে বৰষুণটো বেয়া ৰেইনকোট চেইনকোট লৈ লৈছে ঠাংগাবালি ৰেইনকোট মোৰতো ৰেইনকোট আছে মই পিন্ধি পেলাই দেখাই আছোঁ বাকী পুৰা বৰষুণ হৈ আছে আৰু এইফালে মানে বেগ চেগ বহুত এইবাৰ মানে ইয়াৰ ৰেইনকোট আমি ৰেইন কভাৰ লৈ আহিছোঁ এনেকৈ পুৰা কভাৰ মাৰি ল'ম আৰু মানে মই ৰখিব নালাগে ফ্ৰণ্টত মই টেং বেগ দি দিছোঁ বেগ এটা নতুন কিনি লৈছোঁ টেং বেগ এইটো টেং বেগ ইয়াত আছে মোৰ ৰেইনকোট বাকী গাইজ ৰ'ব ৰেইনকোট পিন্ধি পেলাই গোটেই যেনে ৰাস্তাত ইমান শ্বট ল'ব নোৱাৰিম কাৰণ বৰষুণ বহুত GoPro নাই প্লাছটো গমেই পাইছে তো মেনেজ কৰিব সৰু সৰু শ্বট দেখাম আৰু গাইজ ফাইনেলি পিন্ধি ল'লোঁ ৰেইনকোট এইফালে ৰেইনকোট চেইনকোট লগালোঁ ঠাংগাবালিও পুৰা পিন্ধি আছে ৰেইনকোট তাৰ চাওক ৰেইনকোট কালি লৈ লৈছে ই গমেই পাইছোঁ বৰষুণ কাৰণ চাওক বিহাৰ পাই গ'লে আৰু ইমান বৰষুণৰ প্ৰব্লেমটো নাথাকিব তো বিহাৰলৈকেতো ৰেইনকোট লাগিব ন তো বাকী এইফালে এতিয়া গোটেইখিনি পেক কৰি দিম ন সেইটো লগাই লওঁ লগাই পেলাই আৰু গাইজ বহুত বেছি এক্সাইটেড ইমান দিন পিছত ভাবক 5 মাহমান পিছত লগভগ 6 মাহ পিছত মই অসম গৈ আছোঁ তো বাকী কমেণ্ট কৰি দিব চবে ধুনীয়াকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু জাৰ্ণি ষ্টাৰ্ট হৈ গৈছে কেনেকৈ কি কৰোঁ ক'ত যাওঁ এইফালে কোনটো ৰোড হৈ যাম গোটেইখিনি দেখাম বাকী লাইক কৰিব নাপাহৰিব দেই লেইলা এইফালে আছে আৰু ফাৰ্ষ্ট ৰেষ্ট লৈ আছোঁ ইয়াত অকণমান চাহ তাহ খালোঁ আৰু ওলাই দিম আৰু বাকী মানে এক্সাইটেডমেণ্টটোতো বহুত অসম গৈ আছোঁ ইমান দিন পিছত এক্সাম খতম তাৰপিছত বহুত বঢ়িয়া ৰাইড হ'ব আৰু এতিয়া এইবাৰ এইটো ৰাইডৰ মজাটো লওক আৰু এইবাৰ ৰোড বেলেগ হ'ব আহোঁতে মানে UP MP বানাৰস হৈ পেলাই আহিছোঁ ন এইবাৰ সেইফালে নাযাওঁ কোনফালে যাম গোটেইখিনি গম পাই থাকিব ভিডিঅ'টো লাষ্টলৈ চালে আৰু আমি তেতিয়ালৈকে লাঞ্চ কৰা নাই এক্সাম দিলোঁ ডাইৰেক্ট ওলাই আহিলোঁ লাঞ্চ কৰা নাই লাঞ্চ কৰিম আৰু লীলা ফুল ৰেডি আৰু ওলাওঁ আৰু এতিয়া অকণমান ৰৈ পেলাই ওলাই দিব বঢ়িয়াকৈ গাইছে লাইক কৰিব কেনেকুৱা লাগিছে এইখিনি আহি আগততো কৰিছই এতিয়া টোপনিটো নামাৰা ন এইবাৰ এইবাৰ প্ৰব্লেম নহয় ঠাংগাবালি গাৰু চাৰু লৈ আহিছোঁ দেখাম বাৰু আপোনাৰ গাৰু চাৰু দি পেলাই বহিছে কটি বিষ নহ'বৰ কাৰণে দিয়ক আমাৰ লগৰ কেইজনক লগ পাই গ'লোঁ সিংজী নহ'লে অচ্যুত আছে ঋদ্ধিমান মানে আমি গোটেইকেইজন অসমৰে হয় ই আমাৰ অৰুণাচলৰ বাকী আমি অসমৰে হয় ইয়াত অসমত ফ্লাইটত যাব মানে আমি ইয়াত ৰৈ আছোঁ ন সিহঁতকো লগ পাই গ'লোঁ তো যাবি দে ভালকৈ হেপী জাৰ্ণি আমাক ছেফ জাৰ্ণি বুলি অসমত লগ পাওঁ অসমত লগ পাম দে গৈ থাক আৰু কেনাই জাৰ্ণি টোপনি অহা নাই বৰ্তমান নাগপুৰ আহি পাই গ'লোঁ গাইছ নাগপুৰ মানে বৰষুণ যিমান টাইম পাব লাগিছিল তেতিয়া আমাৰ আধা ঘণ্টামান বেছি এতিয়া অৰ্ডাৰ দিছোঁ প্লেট দি দিলে চিকেন বিৰিয়ানী আহি লওক খাই পেলাই মই পাইছোঁ মানে ৰাস্তাত বেছি শ্বৰ্ট লোৱা নাই গাইছ তো আহি গ'ল খানা এইফালে চাওক চিকেন বিৰিয়ানী মানে বেছিকৈ নাখাওঁ আমি লাইট খাম ইমান বেছি নাখাওঁ টোপনি ধৰিব পাৰে কাৰণ নাইট ৰাইড কৰিব লাগিব ইয়াত আহি গ'ল চিকেন বিৰিয়ানী মানে এটা ফুল লৈ লৈছোঁ দুজনে আৰু ইয়াত আছে গ্ৰেভি আৰু এইফালে খাই লওঁ খাই পেলাই আমি সোনকালে ওলাব পাব কাৰণ আমি মেক্সিমাম ডিষ্টেঞ্চ কভাৰ কৰিব লাগিব নাইট ৰাইড হ'বৰ কাৰণে বেছি এখন নাই লাইট খাই লৈছোঁ হৈ গ'ল ৰেষ্টটো হৈ গ'ল আমাৰ এতিয়া বঢ়িয়াকৈ ওলাই দিম আৰু আমি ক'ত আছোঁ বৰ্তমান চাওক নাজাৰাটো একবাৰ চাওক কেনেকুৱা বৰ্তমান আছোঁ নাগপুৰত নাগপুৰ পাই গ'লোঁ সেইফালে এতিয়া মানে বেগটো অলপ ভালকৈ বান্ধিব লাগিব
কাৰণ বৰষুণ দিওঁতে আমিতো লগতে ভালকৈ বান্ধা নাছিলোঁ তো খানা চানা কমপ্লিট এতিয়া ইয়াৰ পৰা আমি ডাইৰেক্ট ওলাই যাম এতিয়া মানে মেইনলি আমি কোনটো ৰোড ল'ব লাগে জানে আমি এইফালে আজি যাম ঝাৰখণ্ড হৈ পেলাই যাম ডাইৰেক্ট নাগপুৰ টু ঝাৰখণ্ড ৰাস্তা আছে মানে তাত 1000 কিলোমিটাৰ হয় তো 1000 কিলোমিটাৰ আমি কভাৰ কৰিব লাগিব টোটেল 800 মান আছে 800 নহয় কম আছে 700 মান আছে নাগপুৰৰ পৰা ইয়াৰ পৰা এইখিনি কমপ্লিট কৰিব লাগিব তো মানে চাওক বৰ্তমান নাগপুৰত আছোঁ এইখন ইয়াতে খালোঁ ইয়াতে খানা খাই ল'লোঁ খানা খাই পেলাই এতিয়া বঢ়িয়াকৈ ওলাই দিম তো বাকী এইফালে গোটেইখিনি ৰেডি কৰি লওঁ আৰু চব মানে তিতি গ'লে চাওক ৰেডগুড অৱস্থা চাওক পূৰা তিতি গ'ল আৰু শ্বেকাৰটো ক'ত লৈছোঁ চাওক আৰু জোতাৰ অৱস্থাই নাই পূৰা ভিতৰত মানে পানী ৰেইনকোটটো পিন্ধিছোঁ কিন্তু জোতাৰ ভিতৰত পানী যায় ন জোতাটো ৱাটাৰপ্ৰুফ নহয় বাকী বঢ়িয়াকৈ এইখিনি পানী এতিয়া উলিয়াই দিওঁ আৰু লাইক কৰি দিওঁ আৰু গাইছ ওলাই দিওঁ আৰু নটা বিছ আৰু পূৰা বৰষুণ লীলা তাত ৰখি আছে আৰু ইয়াতে মানে দোকানখনত সোমালোঁ চাহ খালোঁ এখন দোকানত সোমাই পেলাই চাহ খালোঁ কিবা এটা খালোঁ বাকী অকণমান ৰেষ্ট লৈছোঁ ওলাই যাম কাৰণ এতিয়া না ডাইৰেক্ট 120 কিলোমিটাৰ আহি পেলাই ৰৈছোঁ ইয়াৰ পৰা মানে ৰায়পুৰ পাবলৈ মানে আৰু 180 কিলোমিটাৰ বাকী আছে তো কেইটাত পাওঁ ঠিক নাই গোটেইখিনি গম পাই থাকিব বাকী এইফালে চাওক বৰষুণ চাওক এতিয়া অকণমান দৌৰি চাওঁ প্লাছ ৰেইনকোট চেইনকোট লগাই দিছোঁ আৰু ওপৰত যোনটো মই ৰাইডিং গিয়াৰ লগাইছোঁ ন তাৰ ওপৰত ৰেইনকোট আছে মই তিতা নাই মানে ৰাইডিং গিয়াৰটো মানে কিবা এটা ৰিজন আছে কাৰণ ন ইয়াত মানে অকণমান ধূলি চুলি বেছি লাগিছে সেইকাৰণে চিয়াই দিলোঁ তলত ৰেইনকোট আছে বাকী কেইটা বজাত পাওঁ ঠিক নাই কিন্তু আমি নৰওঁ ঘূৰি থাকিম ৰাইডটো কৰিম ৰাতিপুৱা বাকী চাই দিব গাইছ আৰু প্লাছ নাজাৰটো একবাৰ চাওক কেনেকুৱা পূৰা বৰষুণ দি আছে মানে ধাৰাসাৰ বৰষুণ আৰু ইয়াৰ পৰা কমচে কম 30 কিলোমিটাৰলৈকে পূৰা বৰষুণ হ'ব বুলি কৈছে 30 কিলোমিটাৰ গছ গ'লে বিন্দাছ আৰু বৰষুণৰ টেনশ্যন নাই বাকী ওলাওঁ আৰু গাইছ বাকী লাইক কৰি দিয়ক গাইছ আমি সোমাই গ'লোঁ ফাইনেলি ক'ত গম পাই নাপায় ফাইনেলি আমি ছত্তীশগড়ত সোমাই গ'লোঁ ছত্তীশগড় মানে অলপ টাইম হৈছে সোমোৱা বাকী এতিয়ালৈকে বৰষুণ দি আছে চাওক পূৰা বৰষুণ আৰু লীলাক লগাই দিছোঁ তাত লীলা একদম লাগটো বেয়া বাৰে বাৰে বৰষুণত তিতিছে তো গাইছ একো নাই এতিয়া ছত্তীশগড়ত সোমালোঁ এতিয়া টাইম হৈ আছে 12:49 ৰাতি আৰু ইয়াতে ন আমি অৰ্ডাৰ কৰি দিছোঁ সেইফালে খানা অৰ্ডাৰ কৰিছোঁ মানে আমি আকৌ খাম বুলি ভাবিছোঁ তো এইপিনে ৰুটি অৰ্ডাৰ কৰিলোঁ তাৰকা অৰ্ডাৰ কৰিলোঁ আৰু এইপিনে থাংগাবালি হালত টাইট টোপনি ধৰিছোঁ অকণমান বাকী চব ঠিকে আছে গাইছ এনেই খানাখিনি খাই লওঁ আকৌ মানে ভাবিছিলোঁ ডিনাৰ কৰিছিলোঁ আমিতো 7টাত ন ভাবিছিলোঁ ৰাতি নাখাওঁ কিন্তু আকৌ ভোক লাগিছিল থাংগাবালিৰ মোকো ভোক লাগিছে ৰুটি আৰু তাৰকা খাই লওঁ খাই পেলাই লগ পাম আৰু ৰাস্তা ইমান শ্বৰ্ট দেখাবই নোৱাৰিলোঁ কাৰণ ইমান বৰষুণ চাওক মোবাইলটো উলিয়াবই নোৱাৰি ছত্তীশগড় সোমোৱাৰ পিছত বহুত টাইম বৰষুণ নাছিলে বৰষুণ নাথাকাৰ মানে নাছিল যে সেইকাৰণে মানে আমি বহুতখিনি কভাৰ কৰিব পাৰিছোঁ প্ৰায় 200 কিলোমিটাৰমান কভাৰ কৰিলোঁ 200 কিলোমিটাৰ পিছত ধুনীয়াকৈ আমি ৰায়গড় পাই যাম ৰায়গড়ৰ পিছত ডাইৰেক্ট ঝাৰখণ্ড তো খাই লওঁ গাইছ খাই পেলাই লগ পাই আছোঁ আৰু বৰষুণটো অকণমান এৰক ইয়াতে অকণমান ৰেষ্ট ল'ম আৰু বঢ়িয়াকৈ ওলাই যাম মই যোনটো খানা পাইছিলোঁ ন তাৰকা ৰুটি ছেইম পাইছোঁ আৰু ৰিয়েলি ইয়াত বহুত মানে ভাল লাগে মানে মহাৰাষ্ট্ৰৰ পৰা ওলোৱাৰ পিছত মহাৰাষ্ট্ৰত বৰিং হৈ গৈছোঁ খাই নহয় মহাৰাষ্ট্ৰত পূৰা বৰিং হৈ গ'লোঁ হয় নহয় ক'ত মহাৰাষ্ট্ৰত বহুত বৰিং ইয়াত এইখিনি মানে বহুত টেষ্টি হয় এইটো তাৰকা দাল তাৰকা মানে ৰুটি চালাড তালাড দি দিছে সেইখিনি ধুনীয়াকৈ খাই লওঁ টেষ্টটো মই কৈ আছোঁ অলপ কেনেকুৱা টেষ্টি নে পূৰা বিৰাট খাই লওঁ বঢ়িয়াকৈ ধুনীয়াকৈ খাই আছে ইমান দেখা নাথাকোঁ ধুনীয়াকৈ খাই লওঁ খাই পেলাই অকণমান টাইম ৰেষ্ট ল'ম ৰুম মানে ৰুম লৈ ল'লোঁ এতিয়া ৰাতি 3টা বাজি আছে ৰুম লৈ ল'লোঁ কাৰণ গোটেই নাইট ৰাইড নকৰিলোঁ কাৰণ ভাবিছোঁ ন যদি গোটেই নাইট ৰাইড কৰোঁ ন ৰাতি ৰাইড কৰিলে ন এটা চবচে ডাঙৰ প্ৰব্লেমটো এইটোৱে মানে বেছি স্পীড চলাব নোৱাৰি ধৰক 70 আকৌ বৰষুণ দি আছে ন পূৰা 70 ওপৰত যাবই নোৱাৰি মানে পূৰা 80 মানত গ'লেও মানে একো দেখা নাযায় পূৰা মানে হেলমেটৰ যোনটো ভাইজাৰ আছে ন ভাইজাৰত পানী লাগি মানে পূৰা ব্লাৰ দেখা পায় বাকী ইয়াতে ৰুম লৈ ল'লোঁ এইটো যোনটো ৰুম লৈছোঁ ন ৰায়পুৰত লৈছোঁ ৰুম আৰু ইয়াত 700 মানে আমি দুজন 700 বাকী ৰুমটো ধুনীয়া চাওক ৰুমটো কেনেকুৱা ডাঙৰ আছে এইপিনে টিভি চিভি আছে আৰু বাথৰুম এইফালে ধুনীয়া মানে ঠিকে আছে আৰু বাকী কি ক'ম আৰু আপোনালোক আজি ভিডিঅ'টো ইয়াতে চেছ কৰিম বাকী এতিয়া মানে বহুত ভাগৰ লাগি আছে আৰু বহুত একদম মাথাটো খিলি আছে পূৰা মানে মাথাটো খিলি আছে তো বাকী এতিয়া ধুনীয়াকৈ ফ্ৰেছ আপ হৈ যাম ফ্ৰেছ আপ হৈ পেলাই শুই ল'ম ৰাতিপুৱা 8টা या 9টা বজাত আকৌ ওলাই যাম তো আজি ভিডিঅ'টো ইয়াতে চেছ কৰোঁ যদি ভিডিঅ'টো চাই পেলাই ভাল পালে ন লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি পেলাই ন বেল আইকনটো দবাই দিব
আৰু বাকী ইমানেই আছিলে ব্লগটো কাইলৈ আৰু এটা ব্ৰেণ্ড নিউ এপিচোডতে লগ পাম আজিলৈ ইমানেই জয় আহোম পিছ আউট বাই বাই